জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। প্ৰথমতে ইংৰাজী নৱবৰ্ষ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক, কুশলে থাকক। নতুন বছৰ বুলি ক'তো যোৱা হোৱা নাই, ফালৰ পৰা আহোঁগৈ। বেছি দূৰ নহয়, ঘৰৰ পৰা 5 কিলোমিটাৰমান হ'ব। বাখৰ বেঙেনা চাই আহোঁ, আপোনালোকক দেখাম, আপোনালোকে চাব। যিটো আমাৰ সকলোৱে জানেই, যি ঐতিহাসিক আমাৰ বাখৰ বেঙেনা, যি আজি 580 বছৰো অধিক বয়স অতিক্ৰম কৰিছে। ব'লক চাই আহোঁ সেই গছজোপা। বিশেষকৈ মই বেলেগকৈ ক'বলৈ একো আছে বুলি নাভাবোঁ, কাৰণ সকলোৱে জানেই বাখৰ বেঙেনাৰ বিষয়ে। চাব ব'লক। ওলাই মেলি হৈ গ'ল, এবাৰ যাওঁ। কি কিবা এটা কৰি এইফালে কিবা গাঁৱৰ সভা পাতিছে, গাঁৱৰ সভাত নহ'লে মানুহ চব আমি আহি পাই গ'লোহি বাখৰ বেঙেনা। এইফালে আমি পোনে সোমাই আহিলোঁ। পোনে সোমাই আহিয়ে দেখিব বাখৰ বেঙেনাজোপা, এইজোপা বাখৰ বেঙেনা। শিৱসাগৰ বকতাত জবলা টিঙত আছে। আপোনালোকক আগতে কৈছোঁৱে 580 বছৰ অধিক হ'ল। চাওক ধুনীয়াকৈ এখন আহিলে পঢ়ি মেলি চাব, আপোনালোকে সকলো কথা গম পাবই। আৰু প্ৰায় মানুহ আহিয়ে থাকে। আজি বহুত মানুহ হৈছে। আপোনালোকক দেখাইছোঁ। বিশেষ চাবলগীয়া গছজোপাৰ বাদে বেলেগ একো নাই ইয়াত। মোৰ মতে অলপ আৰু কিবাকিবি অলপ সংৰক্ষণ কৰাটো ভাল বুলি ভাবিছোঁ। গছজোপাকে ভালদৰে সংৰক্ষণ কৰাটো মই ভাল বুলি ভাবোঁ। এইফালে বাখৰ বেঙেনাজোপা। লগত ফইনাবা ঘৰৰ ওচৰতে যদি ইমানকৈ অহা হোৱা নাই, মই ইয়ালৈ এই ছেকেণ্ড টাইম আহিছোঁ, ইমান ভালকৈ চোৱা নাই। আজিলৈ ইমানে। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলো আহিব শিৱসাগৰলৈ, শিৱসাগৰ জবলা টিঙত আমাৰ ঐতিহাসিক বাখৰ বেঙেনাজোপা সকলোৱে চাব বুলি আশা থাকিল। এতিয়া যাওঁ, গৈ মেলি কিবা এটা খাওঁ, খাই মেলি আৰু কিবাকিবি কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। বাকী আজিলৈ ইমানে। বাই বাই।